ওয়েলকাম টু ধ্যান ব্লগস বন্ধুরা আজি ভিডিওলৈ স্বাগতম। আজি পাপা গেছি গুৱাহাটী দিনটো দোকান থাকবা লাগব। আজি আমাৰ পেপ পঢ়া জন্মদিন আজি আগতে থাকিল তাকে পুৱা উঠিলোঁ 5:30 বজাত উঠি পেলাই দোকান খুলিলোঁ। দোকান খোলা হ'ল। দোকান খোলাৰ পিছত মুখখন ধুলোঁ। মই এটা সদায় লক্ষ্য অধিককৈ মুখখন ধোৱা নলোঁ। দোকান খুলিলোঁ। দোকানখন খুলি পেলাই তাৰপিছত মুখখন ধুইছোঁ। মুখখন ধুলোঁ। দোকানত ভাবিছোঁ আজি দিনটো আজি ব্লগে বনাই দিওঁ। ক'ত কি কৰোঁ তাৰপিছত আজি বহুত কাম আছে। আজি দোকান বজাৰ যাব আছে। তাৰপিছত দোকানত দি পাবা আছে। তাৰপিছত এনেকৈ কিছুমান কাম আছে। তাকে ৰাতিপুৱা গধূলিও দোকানখন খোলা হ'ল। এতিয়া চাওঁ বতৰটো কিবা বেয়াকৈ আহিছে কিয় বা বহুত পৰিমাণে বতৰটো মানে সদায় এইখন ভাৱৰীয়া সদায় আহিছে তাৰমানে। দেলিকা আজি বতৰটো বেয়া আছোঁ নে কিয়া কোনোবা আলহী আহিব নেকি? আহিব পাৰে নেকি? অঁ মই গৈছোঁ আজি নদীত পানী হৈছে। সঁচাই পানী এই ভাইটিবিলাকৰ ঘৰৰ পৰা এই ওপৰৰ পৰা দেখা পাই নদীত পানী অহা বুলি ফেন আহিছে তাৰমানে পানী আহিছে বেছিকৈ। মই দেখা নদীৰ পৰা গৈছিলোঁ এই বাসন্তী বাৰী মাৰিবৰ কাৰণে। তাই আমাৰ কাম কৰে নহয়। তাই এবাৰ দেৰিকৈ আহিছে কাৰণে সোনকালে মাৰিব গৈছিলোঁ। সেইটোকে দেখা নদীৰ পৰা নদীত দেখা পানী আহিছে। পানী অহাৰ কাৰণে তাৰপিছত এতিয়া ভাবি আছোঁ এই অলপমান আগতে বানপানী গৈছে। আকৌ এই বানপানী দ্বিতীয় হ'ব এনে গোটেই দিনডাল গোটেই বেপাৰ পাতি বেয়া এইকেইদিন। চাওঁ কি হয় এতিয়া দোকানত যাওঁ। দোকানত যাই আকৌ বহোঁ। তাৰপিছত মায়ে তাতে ৰেষ্ট লওঁ। ৰাতিপুৱা জানা চাহ পানী খোৱাৰ সুবিধা দিয়েতো সময়খিনি দেই ৰাতিপুৱা চাহ পানী খোৱা এতিয়া দোকানত যাওঁ। তই আহিলি তই আহিলি তই আহিলি দোকানত যাই আছোঁ এতিয়া। দোকান এয়া দোকানৰ ভিতৰত সোমালোঁ। এইখন দোকান পুৱা আজি পাপা গৈছে গুৱাহাটী। এয়া বিমান দা নিগাম মেচিন গুৱাহাটীত কৰিছে। পুৱা মেচিন গুৱাহাটীত কৰিছে। তই পুৱা কি সোমাব লাগে তই ইমান পুৱা কি আহিছা? খাইছে মোক সেইকাৰণে ইমান পুৱাই আহা তই? ৰাইজৰ মানুহ আহে 9টা 10টা বজাত CSP খুলিবা। তাৰপিছত CSC খুলিবা। কি ক'বা তই ইমান পুৱাই? মই মানুহ সুধিবা মানুহ খেলা নাই গৰু খেলা মানুহ। কেতিয়াবা 2000 টকা ওপৰত ভাড়া মাৰে। কেতিয়াবা ভাড়া দোকান পইচা কমাই কেতিয়াবা 1 টকাও নামাৰে। আমাকে নিদিয়ে অকল এইটো আজি পেপ পঢ়াইছে তাৰ বোলে আজি বাৰ্থডে বোলে। আজি বাৰ্থডে কেক আছে নাই? আজি আছে কেইটা? এটা আৰু হে এটা খাবা কি খাবা দিবি কি তই? পুৰি ভাত নোখোৱা? নহয় ভাত নোখোৱা নহয় কিয়া? নহয় ভাত খোৱাব নহয় বাৰ্থডে খালি পুৰি খোৱাবি। মই মোবাইলত উঠি বহুত বেয়া পায় পায়ত কি বনাই গম পাইছিল তই? ইয়াদিকে বাজিছে 10 বছৰ 20 বছৰ 5 টকা কেকেদি গোটেই গোষ্ঠী মানুহ খুৱাইছিলি। 5 টকা নোখোৱা বুলি কৈ পোৱা নাই। বাজে কেইবাৰ 5 টকা আনিলো তই? তিনবাৰ জমা পইচা ভালবাৰ 5টা 3বাৰ কি চলি মানে মানুহে না দে মানুহে নাই চব কোৱা নাই বহিছে এটা মানুহ নাই। এতিয়া বোলে হোটেলৰ পৰা মিঠাই আনবা লাগে বোলে। যাওঁ মিঠাই আনবা নহয় হিন্দী কৰিবলৈ তেলৰ লাগে গাড়ীত তেলৰ নিকিনে মানি আছে। এই কাম এই দোকান এই ঘৰ এই দোকান মানে আকৌ বোলে মিঠাই আনবালে ভাত খোৱা ভোক লাগছে। আকৌ বোলে গম পালোঁ বোলে নদীৰ পৰা বোলে পানী উঠিছে বোলে। আকৌ পানী বহুত আছে বোলে। পানী আকৌ বালি আকৌ বানপানী হ'ব দিগদাৰ হ'ব। আকৌ মুখৰ দি মানে সুধা কৰি যাব লাগে। সেনেকুৱা তাতে আঠা লাগি ধৰি তাতে আকৌ দিগদাৰ। পানী 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 এই নদী পানী শুনিছে এইবিলাক। পানী পানী হলিহে আবাৰ তাতে এইফালে নদী আছে। তুই দেখছি না এইটো জালখানি তলত এই তাতে নদী আছে। এই ক'ৰবাত ফাঁকা ক'ৰবাত পানী মুখা আহিছে তাতে আছে নদী। এওঁলোকৰ ঘৰতে মিঠাই লওঁ সিহঁতে বনাই মিঠাই বোকাই চাওকচোন কি বোকা ৰাখা লওঁ। এই তাতে চেনেল খুলি থৈ দিব লগা হৈছে। এতিয়া গাড়ী লৈ যাওঁ তাতে গাড়ীখানি তাতে থৈ আহিছোঁ। মই বোকা না এতিয়া ঘৰত যাই চিধা ভাত খোৱা কাঁহী বহি যাব।
বেয়া ভোক লাগছি ভাতৰ কাঢ়ি বহিবহে লাগব বাইদেউ ঠিক আছে সিদিনা ভাত খাওঁ আহি পালোঁ এই বহুত বোকা হয় আজিকালি বৰষুণৰ বতৰ দিগদাৰ ভৰিখন ধুই লওঁ ভালকৈ এনেকৈ থওঁ কোনে ইমান খালী আহিব আৰু গালি খালি খাম আৰু আহি বহিলোঁ ভাত খাবৰ কাৰণে মায়ে বঢ়িয়া বনাইছে দেই কঁঠালগুটি সানা তাৰপিছত আলু সানা তাৰপিছত বেঙেনা সানা তাৰপিছত মাছৰ আঞ্জা সেই দালি লগত ভাত থাকিলে আৰু টেঙা খা কিমান খা মাছ ভাতটো খাই লওঁ এই খিকিয়ান খুলিব পাৰি এই ইচ্ছা নাযায় এইকে দেখা মই আন্ধা হৈছিলোঁ আন্ধা ইমান তাৰমানে নৰ্মেলকৈ হৈ আছে ইকে তাৰপিছত দহখনৰ বাদ আহিল দহখনতো ঘিৰাম পালোঁ কেকটো আমাৰ মোকে ক'লে সি কেকটো আৰু কেক আনা কথা কেকটো পালোঁ তাৰপিছত বজাৰত যাই পেলাই ভাতটো খাই পেলাই তাৰপিছত ঘৰৰ গোটেইখিনি দোকানৰ কথাটো গোটেইখিনি সলনি দি পেলাই তাৰপিছত গোটেই হিচাপখিনি কৰি পেলাই বজাৰত যাই পেলাই আকৌ দহখনৰ কেকটো আনব লাগিব বেলুন আনব লাগিব সি আহিলে আনি দিম পালোঁ সি আহিলে খুলি আহিব বেলেগ ৰাতি কেকটো কাটালোঁ যা ভাতটো খাই আহি যা ঐ যা ভাতটো খাই যা তোৰ দোকান থাকবা দেখি তেতিয়া খালি খাৱা হে তই এই তোৰ তেতিয়া দোকান হা এই দোকানটো মানে খালি দোকান থাকবাহে পাই ইমান খা এই কেইটা খালে ডেইৰী কেইটা খাইছি তিনিটা ডেইৰী মিল্ক খোৱা ঐ দোকানটোৱে মানে খোৱা তই খালি খাৱাহে পাৰ তই বেলেগৰ খাৱা এই দোকানৰ বস্তু মুখা খালি তই খোৱা তোৰ নিচিনা পেটটো এটা দেখাত পেট নাহিলি কি তোৰ গোটেই পেট গাটোৱে পেট এটা পুৱা পেট কমেও ই পুৰি 5খান চিঙৰা দুটা ভাতক আহি মানলা এতিয়া দেৰি খাবা আছে আকৌ কেক আমাৰ কি খাবি পেটিছ খাবি পেটিছ খোৱা দুই এতিয়া চলা মাৰি ন ক'ৰবাত কৰিহে খাটো কমৌ তাৰ দাঁত দেখছা না তাৰ দাঁত দেখছা নে নিজে এন্দুৰতকৈ সিফাল তাৰ দাঁতটো দেখছা না তাৰ দাঁতটো সেই বিমান না এই তই ভেলা এই খানা হাতী তই ভেলা তই পঢ়া তাৰ দাঁত দেখছা না এন্দুৰৰ নিচিনা দাঁত দেখছা না তাৰ এতিয়া বজাৰত ইমান মাল বস্তু কিনি পেলাই তাৰপিছত আহিব কেক আনবা যাম এয়া বজাৰ আহিব বজাৰত যাই আছোঁ এতিয়া ভিতৰতে মাৰ্কেটৰ ভিতৰতে কিছুমান দোকানত তাৰমানে কিবি লাগেই কপৰা চপৰা তাৰপিছত আৰু কপৰা ধূপ চুপ এনেকৈ এই এইটো কি ভাই মস্ত ডাঙৰ অটা আহে একে ডাঙৰ অটা থাকে এইটো এনেকুৱা ডাঙৰ মই নিজে দেখা পালোঁ আগতে ইমান ডাঙৰ দেখা নাছিলোঁ এনেই লোহাতে দেখা পাইছিলোঁ আৰু আহি পেলাই মাল চাল লৈ আছোঁ এতিয়া আধাকৈ মাল চাল লৈ যাওঁ এতিয়া এয়া মাল চাল ল'লোঁ বজাৰ হৈ গ'ল এতিয়া বজাৰ গোটেইখিনি হ'ল এতিয়া ঠিক আছে ঘৰত যাই তাৰমানে এইটো ৰাস্তাতে অহা এইটো কাৰণে হ'ল ভিৰ ভাৰ বহুত কম পাওঁ সেইকাৰণে হয় এইটো ৰাস্তাতে আৰু মানুহ খাই বহুত আহিছে এতিয়া ঠিক ঘৰত যাই পেলাই আপোনাৰ কি এইখনত তেল ভৰাব লাগিব তেল ডিপু সোমাম তেল ভৰাই তেল ডিপু লগ পাই আছোঁ 50 এনে তেল ডিপু পাৱাৰ লগত দাদা ফোন গৈছে কিন্তু কেকটো আনব লাগে ফটককৈ এই তাতে বাইকখন থৈ আহিছোঁ বাইকখন থোৱা থ'ব পাৰ্কিং কৰি সিহঁতে সেইফালে সেই দিশে বনাই আছে আৰু বাইকখন সেইপিনে এইপিনে থোৱা না কেক লৈ যাই আছোঁ কেক কি দেখে খোৱা কেক লৈ আহিলোঁ কেক লৈ অহাৰ পিছত গা পা ধুলোঁ সেইখিনি কৰা নাই তাৰপিছত এই আমাৰ ভাগিনটো আহিছে এইখন ৰঙা মাটিত এয়া মোৰ ভাগিন হয়তো আজি দহখনৰ বাৰ্থডে বুলি আহিছে তাই সেইকে সন্ধিয়া হ'ব তাৰপিছত দহখনৰ কেক কাটিম বাৰ্থডে কেতিয়া নহ'ব দিব অলপ সেইকাৰণে এতিয়া আৰু অসমত দি ভাবা যাওঁ অসমত কলম আছে দুটা গোটেই কলমখিনি আৰু কিনি কৰি পঢ়ি আছোঁ বুলি কৰি দিব হেপী বাৰ্থডে পেট পঢ়া আনবক্সিং তই সদায় পঢ়াৰ মাজতে কলম বিচাৰিবা তই আজি এইটো কলম লাগে সেইটো কলম লাগে তোৰ গোটেই কলমৰ চেটে লিখিছ তই কলম পঢ় তই
সদায় অঁ তই সদায় পঢ়িবা গ'লে কি পঢ়া সময়তে কি কৰে জানানে মোৰ মোক কলম নাই তই আজি কলম লোক কেইটা আছে 1 2 3 4 5 6 7 8 9 10টা আছে তই লিখি শেষ কৰি দি 1 বছৰ ই একদিনে এটাকে শেষ কৰে একদিনৰ এটাকে 10 দিনৰ পিঠা পনা আজি ভিডিঅ'টো এইখিনিয়ে দহখনৰ বাৰ্থডে হ'ল বাৰ্থডে খাব গোটেই ভিডিঅ'টো এইখিনিয়ে আজি সমগ্ৰ গোটেই দিনটো ৰাতিপুৱা 8টা বজাৰ পৰা আৰম্ভ কৰিছিলোঁ গোটেই 12 ঘণ্টা কি ক'লোঁ গোটেই 8টা বাজে পিঠা ভিডিঅ' শেষ কৰোঁ পিঠা মোৰ ভিডিঅ'টো ভাল পায় আৰু ইমানখিনি মৰম দিয়াৰ কাৰণে ধন্যবাদ মোৰ যিমানখিনি ভিডিঅ' চাই আছে আগতে এনেকৈ চাইছিল এতিয়া সেনেকৈ চাই আছে আৰু আপোনাৰ এই আৰু মনত চাওক এতিয়া এইখিনি মানুহ চাই এইখিনি মানুহ নাচায় আপোনালোকে এইখিনি যাতে মোক আগুৱাই নিব আৰু মোৰ ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ বাই বাই